জোনবিল মেলাতে যি গানটোৰ যি দৃশ্যগ্ৰহণ হৈ আছে এই দৃশ্যগ্ৰহণ হৈ থকা গানটোৰ আজি অন্তিম দিন দৃশ্যগ্ৰহণৰ অন্তিম দিন আৰু অতি শীঘ্ৰে এই গানটো মুকলি হ'ব জোনবিল মেলাৰ পূৰ্বে এই গানটো মুকলি কৰা হ'ব আৰু ইয়াত আমাৰ আছে এতিয়াও সেই অন্তিম শ্বট মানে লৈ থকা হৈছে আমাৰ এই গোপাল কোঁৱৰ আমাৰ ছিংগাৰ আছে এইজন এই লাষ্ট মানে যিটো হেৰি ভইচ মানে এইটো লাষ্ট শ্বুটিং চ' আমি খানা খাই আৰু ঘৰলৈ যাম আৰু তেনেকুৱা এনেকুৱা আছে লগত সহযোগী আমাৰ বিজয় আছে এই বিজয় কেমেৰা কাম কৰি আছে এই আৰু অলপ বাকী আছে আৰু কেইটামান শ্বট এই এনেদৰে এতিয়া আমাৰ আজি হেৰি হয় নৃত্যশিল্পীসকলতো নাই সিহঁতক মাতি আছোঁ শেষ কৰিব লাগে শ্বটটো সোনকালে ইহঁত আকৌ তুমি মোবাইলতে গানটো লগাই লোৱা মোবাইলত মামাটো লগাই লওঁ তেতিয়া লিপছটো মিলিব তাৰপিছত তেনেদৰে এতিয়া মই দেখাই আছোঁ কিন্তু দূৰত আছে এই সিহঁত হয়নে দূৰত আছে ৰাজীৱ আছে এইটো ৰাজীৱেতো লগতে এনি টাইম লাগি আছে ই বেলেগ মানুহ বজাব লাগিব ন মই বজাই আছোঁ বাৰু অলপ দেৰিকৈ এয়াই সিহঁত আছে এতিয়ালৈ মানে অহা নাই মাতি আছোঁ আহিব তেওঁলোকে লাষ্ট শ্বটটো দিব আৰু মাছ মাৰিব মাছৰ আৰু বিলৰ মাছেৰে আজি শেষৰ ভাত খাম বুলি ভাবিছোঁ নে কিবা কি মাছ পাম বুলি আশা ৰাখিছে কোৱাচোন আৰু আজি কাৱৈ মাছ লোকেল কাৱৈ মাছ আৰু শ'ল মাছটোৱে বেছি পিয়ৰ যেন পাইছোঁ আৰু পাছোঁ সেইটো সেইকাৰণে এই গোপালে এইটো কাৰণে এই বিলৰ ওচৰত গৈছে এই মাছ মাৰিবৰ কাৰণে এই খাই আছে দেখা নাই খাই আছে এনেদৰে এতিয়া আমি ফূৰ্তিৰ মাজতে এই আজিৰ যি দৃশ্যগ্ৰহণ এই দৃশ্যগ্ৰহণৰ কাম সমাপ্ত কৰিম এই সোনকালে কৰিব লাগে কিন্তু এতিয়া দেৰি হৈ আছে আমাৰ বেলি ডুবিবৰ হ'ল ঠাণ্ডাও লাগিছে এই ঠাণ্ডা লাগিছে কেনেকুৱা লাগিছে বাৰু আজি ভাল লাগিছে ভোক লাগিছে নেকি ভোক লগা নাই লাগিছে হয় নেকি ঠিক আছে কোনে ক'ব বাইদেউ আহি আছে ন সিদিনাখন ইউটিউব ভিডিঅ'টোত মোৰ তাত নাথাকিলে আৰু কেনেকৈ লাগিল বাৰু কেনেকুৱা লাগিল কোৱাচোন বাৰু খুবেই ভাল লাগিছে যিহেতু মোক ইয়াতে মোকো এটা পাৰ্ট দিছে মামা মামীৰ যিহেতু এইটো জোনবিল মেলাৰ আগে হেৰি হ'ব এইটো উদ্বোধনী হ'ব চ' অসমবাসী ৰাইজক সকলোকে মানে চাবলৈ মই অনুগ্ৰহ কৰিছোঁ যাতে আৰু আগলৈ লাইক কমেণ্ট দিয়ে মাছ কিমান বা পাওঁ আমি নাজানো দেই মাছ কিমান পাওঁ সকলোৱে গৈ আছোঁ আমাৰ লগত আছে মহেন্দ্ৰ দা বাবু আছে ৰাতিয়া দা আছে বিজয় আছে মই আছোঁ সকলো কলা কুশলীয়ে আছে এতিয়া দয়ালি আছে সকলোৱে আছে আমি বিলৰ পাৰত আজি মাছ মাৰা যাওঁ সকলোৱে আছে এতিয়া ইয়াত হা লাফৰা কি লাফৰা হ'ল হা খালী গা বঢ়িয়া লাফৰা এইটো আৰু এই দেখা নাই ভৰি কুচাই এইয়া ভৰি কুচাই আহিছোঁ উপায় নাই কি কৰিম আৰু দেই এই বা দিয়া মাছ মাৰা ধুনীয়া ধুনীয়া ঐ মাছ মাৰা সকলোৱে ইমান ধুনীয়া শ্বট সুন্দৰ শ্বট ক্ৰিয়েট হৈ আছে দেই একদম ধুনীয়া এয়া শ্বুটিঙত আমি মাছ পাই গৈছোঁ আমি এনেহে মাৰিছিলোঁ মাছ সঁচাকৈ শ্বটটো লৈ ল হৈছেনে পাইছোঁ নাই এইটো হয় নিশ্চয়কৈ এই গানটো ভাল হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু অসমৰ ৰাইজে এইটো আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ কি ক'বা তোমালোকে কি ক'বা গানটো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ঘণ্টা বটনটো ধুনীয়া কৈছে সঁচাকৈ লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই কিন্তু ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব দেই